নমস্কাৰ। আজিৰ এই ভিডিঅ'টো আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম। বিষয়টো হৈছে গুটখা খোৱাৰ ফলত দাঁত নষ্ট হোৱা আৰু তাক ঘৰুৱা উপায়েৰে কেনেকৈ ঠিক কৰিব পাৰি বা আগৰ বগা অৱস্থালৈ নিব পাৰি, সেই বিষয়ে আমি ঘৰুৱা কিছুমান উপায় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা ৰাখিলোঁ। অসমত লক্ষাধিক লোকে গুটখা খায় আৰু বহু দাঁতৰ সমস্যাত ভোগে। দাঁত হালধীয়া হৈ যায়, দাগ পৰে, আনকি দাঁত পচি যায় আৰু মুখৰ কেঞ্চাৰৰ ভয় থাকে। কিন্তু চিন্তা নকৰিব, আজি আমি আপোনাক ক'ম যে মাত্ৰ কেইটামান ঘৰুৱা বস্তু ব্যৱহাৰ কৰি আপুনি দাঁতৰ দাগ কেনেকৈ নাইকিয়া কৰিব আৰু দাঁত সুস্থ কৰি ৰাখিব পাৰে। মোৰ চিনাকি বা এগৰাকীৰ কথা কওঁ। তেওঁৰ স্বামীয়ে বছৰ বছৰ ধৰি গুটখা খাই আছিল। দাঁতবোৰ তেওঁ ক'লা আৰু হালধীয়া হৈ গৈছিল আৰু প্ৰায়ে তেওঁ মুখ মেলি হাঁহিবলৈ লাজ কৰিছিল, কিয়নো তেওঁৰ দাঁতকেইটাৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছিলে। কিন্তু তেওঁ কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি দাঁত পুনৰ সুন্দৰ কৰিলে। আজি তেওঁ সকলোকে কয় যে গুটখা এৰক আৰু ঘৰুৱা এই পদ্ধতিসমূহ ব্যৱহাৰ কৰক। কিন্তু এটা কথা, আপোনাৰ যদি দাঁত একেবাৰে বেয়া হৈ গৈছে, তেনেহ'লে এই ঘৰুৱা উপায়সমূহে আপোনাক আংশিকভাৱেহে সহায় কৰিব। কিন্তু আপোনালোকে এটা সফল ফলাফল পাবলৈ হ'লে ডক্তৰৰ পৰামৰ্শ জৰুৰ ল'ব। প্ৰথমতে আমি বুজি লওঁ যে গুটখাই দাঁত কেনেকৈ নষ্ট কৰে। গুটখাত থকা তম্বাকু, চূণ আৰু অন্যান্য ৰাসায়নিক পদাৰ্থবোৰে দাঁতৰ এনামেলক খাই পেলায় বা নষ্ট কৰি পেলায়। ফলত দাঁত হালধীয়া বা ক'লা দাগ পৰে। দাঁত প্ৰায়ে দুৰ্বল হয় আৰু লাহে লাহে পচি যাবলৈ ধৰে। আৰু এইটো কেৱল দাঁতৰ সমস্যাই নহয়, মুখৰ কেঞ্চাৰ, মুখৰ ঘাঁ, আনকি হাৰ্টৰ লগতে পেটৰ নানা সমস্যা হ'ব পাৰে। চিকিৎসকসকলৰ মতে গুটখাই দাঁতৰ স্তৰত নিকটিন আৰু তাঁৰ জমা কৰে, যিবোৰ সাধাৰণ ব্ৰাছিঙেৰে নাযায়। আপুনি জানেনে, আমাৰ অসমতো গুটখা খোৱাৰ ফলত হাজাৰ হাজাৰ লোক প্ৰতি বছৰে দাঁতৰ সমস্যাত ভোগে। কিন্তু ভাল খবৰটো এইটোৱে যে যদি আপুনি গুটখা এৰি দিয়ে আৰু ঘৰুৱা উপায়বোৰ ব্যৱহাৰ কৰে, তেন্তে দাঁত পুনৰ সুস্থ হ'ব পাৰে। প্ৰথম পদক্ষেপ হৈছে গুটখা এৰা। এইটো কিন্তু চবতছে ডাঙৰ। আপুনি কিন্তু গুটখা যদি নেৰে আৰু গুটখা সদায় সেৱন কৰে বা খায়, তেনেহ'লে এই যোনখিনি মই ঘৰুৱা উপায় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, সেইখিনিয়ে কিন্তু আপোনালোকক ফলপ্ৰসূ ৰিজাল্ট নিদিব। প্ৰথম উপায় হৈছে বেকিং ছ'ডা আৰু নেমুৰ ৰস। এইটো হৈছে অতি জনপ্ৰিয় আৰু ফলপ্ৰসূ উপায়। বেকিং ছ'ডাই দাঁতৰ দাগ আঁতৰাই দিয়ে, কাৰণ ই এটা প্ৰাকৃতিক অব্ৰেছিভ আৰু নেমুৰ ৰসত থকা চিট্ৰিক এচিডে দাঁতৰ ৰং বগা কৰে। আৰু এই বস্তুটো কেনেকৈ বনাব আৰু ব্যৱহাৰ কৰিব, আহক জানি লওঁ। প্ৰথমে 1 চামুচ বেকিং ছ'ডা লওক আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই এটা পেষ্ট বনাওক। তাৰপিছত দাঁত আপোনালোকে যেতিয়া ব্ৰাছ কৰিব, দাঁত ব্ৰাছত লগাই দিয়ক আৰু লাহে লাহে ঘঁহক। 2-3 মিনিট আপোনালোকে সুন্দৰকৈ দাগ লগা দাঁতকেইটা বা গোটেই দাঁতসমূহত এই পেষ্টটো বিয়পাই দিয়ক। আৰু তাৰপিছত লাহেকৈ আপোনালোকে মুখখন কুলকুলি কৰি পানীৰে সেই পেষ্টখিনি আঁতৰাই দিয়ক। সপ্তাহত 1-2 বাৰহে কিন্তু এইটো কাম কৰক, কাৰণ অধিক কৰিলে দাঁতৰ এনামেল ক্ষয় হ'ব পাৰে। ইয়াত থকা বেকিং ছ'ডাই দাঁতৰ ওপৰৰ স্তৰত দাগ ঘঁহি ঘঁহি আঁতৰায় আৰু নেমুৱে ব্লিচিং কৰে। আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে কোৱা বাইদেউগৰাকীয়ে স্বামীক এই বস্তুটো ব্যৱহাৰ কৰি 2 মাহত দাঁতৰ হালধীয়া ৰং প্ৰায় 50% কমাই দিলে। কিন্তু ইয়াৰ ওপৰত সতৰ্কতাও আছে। যদি আপোনাৰ দাঁত বেছি সংবেদনশীল, তেন্তে নেমু কিন্তু নলগাব, কাৰণ ই এটা এচিডিক। পৰীক্ষা কৰি চাওক, আৰু যদি অসুবিধা হয় তেনেহ'লে আপোনালোকে কিন্তু বন্ধ কৰি দিয়ক। দ্বিতীয় যোনটো আমি ঘৰুৱা উপায় আপোনাক জনাবলৈ লৈছোঁ, এইটো হৈছে এটা অতি পুৰণি আয়ুৰ্বেদিক পদ্ধতি। এই উপায়টো হৈছে নাৰিকল তেলৰ অইল পুলিং। বস্তুটো আমি কেনেকৈ কৰে জানি লওঁচোন আহক। 1 চামুচ নাৰিকল তেল আপোনালোকে মুখত 10 পৰা 15 মিনিট ঘূৰাই ঘূৰাই থুৱাই দিয়ক। তাৰপিছত থুই পেলাওক। প্ৰতিদিনে ৰাতিপুৱা এই কামটো কৰক। এইটো হৈছে এটা নিৰাপদ আৰু দাঁতৰ স্বাস্থ্য উন্নত কৰা পদ্ধতি। বহুতে কয় যে এইটোৱে গুটকাৰ দাগ কমাই দিয়ে আৰু মুখখনো সতেজ কৰে। কিন্তু ইয়াৰো সতৰ্কতা আছে। প্ৰথমতে যদি আপোনালোকৰ অভ্যাস নহয়, অলপ অসুবিধা হ'ব পাৰে। কিন্তু অভ্যাস হৈ গ'লে এই বস্তুটো আপোনালোকৰ ভাল লাগিব। প্ৰথমতে আপোনালোকে যদি 10-15 মিনিট নোৱাৰেও, তেনেহ'লে আপোনালোকে মিনিমাম 5 মিনিট আপোনালোকৰ মুখতে এই নাৰিকল তেলৰ অইল পুলিংটো ল'বলৈ নেৰিব কিন্তু, কাৰণ ইয়ে আপোনাৰ দাঁতত বহুখিনি সমস্যা আৰু দাঁতৰ দাগখিনি কমোৱাত সহায় কৰিব। ভিডিঅ'টোৰ শেষত মই এটাই কওঁ যে এই ঘৰুৱা উপায়বোৰে
গুটকাৰ দাগ নাইকিয়া কৰিব পাৰে। কিন্তু গুটকা একেবাৰে আপোনালোকে এৰক আৰু নিয়মিত ডেণ্টিষ্ট চেকআপ কিন্তু কৰিবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্টত আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবচোন আৰু ভিডিঅ'টো আপোনাৰ লগৰ গুটখা খোৱা লগৰখিনি বা আত্মীয়খিনিসকললৈও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনে আৰু ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। তেতিয়ালৈকে ধন্যবাদ।